এক অসীম ৰোগে চানি ধৰিছে লোকক মহানগৰীৰ সমীপৰ পানীখাইটিত অসীম ৰোগৰ সন্ত্ৰাস বৰাই সদৃশ ৰোগত আক্ৰান্ত 500ৰো অধিক লোক ইতিমধ্যে অসীম ৰোগত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লৈছে 10 বছৰীয়া শিশুৱে বিগত 3 মাহ ধৰি মহামাৰীৰ ৰূপ লৈছে এই অসীম ৰোগে মহানগৰীৰ গাতে লাগি থকা পানীখাইটিৰ ৰাজাবাৰী অঞ্চলৰ দৃশ্য এয়া বিগত 3 মাহ ধৰি হাজং বস্তি আৰু ৰাজাবাৰী অঞ্চলৰ কমেও 500ৰো অধিক লোক আক্ৰান্ত হৈছে বৰাই সদৃশ ৰোগত প্ৰথমে এই ৰোগৰ আৰম্ভণি হৈছিল হাজং বস্তিত কিন্তু লাহে লাহে ইখনৰ পিছত সিখন গাঁৱলৈ বিয়পিছে এই ৰোগ ইতিমধ্যে এটি 10 বছৰীয়া কণমানি শিশুৰ মৃত্যু হৈছে এই ভয়ানক ৰোগত আক্ৰান্ত হৈ মোৰো হৈছিলে মোৰ ছোৱালী দুজনী হৈছিলে ল'ৰা দুটা হৈছিলে মোৰ মিছেছৰো হৈছিলে এতিয়া অলপ ভাল পাইছো আৰু গাঁৱত প্ৰায় ঘৰতে আছে কোনো মানুহ বাকী নাই কোনো পৰিয়ালত বাকী নাই কিছুমান ভাল হৈছে আৰু কিছুমান মানে এতিয়া অসুস্থ হৈ আছে এটা ঢুকাইছে ইয়াৰ পুৰা বডিটো থৈছিলে তেওঁ মানে ট্ৰিটমেণ্ট কৰিছিলে কিন্তু পিছত কাম নিদিলে হস্পিটেলতে নিছিলে যোনদিনা নিছে পিছদিনাখনে মৃত্যু ঘোষণা কৰি দিলে কিন্তু আচলতে কি এই ৰোগ কিহৰ বাবে হৈছে এই ভয়ানক ৰোগ এইটো আসাম এলবেষ্টাৰ ৰিফাইনাৰী অইল ইণ্ডিয়া আসাম কাৰ্বনৰ গোটেই লেতেৰা পানীটো আমাৰ হাঁহ চৰা বিলত পেলাই দিয়ে আমাৰ হাঁহ চৰা বিলত পেলাই দিয়াৰ কাৰণে কি হয় সেই পানীটো বৈ বৈ আহি আমাৰ এই নদীত পৰে আৰু গোটেই নদীৰ পানীখিনি মাছ মৰিব ধৰিছে চৰাই চিৰিকটি মৰিব ধৰিছে এইটো খুব সমস্যা হৈছে আমাৰ ইয়াৰ কাৰণে মহানগৰীৰ গাতে লাগি থকা এটা অঞ্চলত শ ব্যক্তি এই অসীম ৰোগত আক্ৰান্ত হৈছে যদি আধুনিক চিকিৎসা ব্যৱস্থাৰ পৰিৱৰ্তে গাঁৱলীয়া ঔষধ অথবা বেজৰ জৰা ফুকাৰেই ৰোগ নিৰাময়ৰ চেষ্টা চলাইছে ৰোগ আক্ৰান্তই স্বাস্থ্য বিভাগে ঢুকিয়েই পোৱা নাই এই ৰোগবিধ নিয়ন্ত্ৰণ কৰাত নাই এনে জৰা ফুকা কৰিছে আৰু কিছুমানে হোমিও কৰি আছে হোমিও ঔষধ ব্যৱহাৰ কৰি আছে এনে মেডিচিন মানে আমাৰ আয়ুৰ্বেদিক হিচাপত কিছুমান দৰৱ লৈছে আৰু কিছুমান আই বুলি কৈ চবে মানি লয় কিছুমানে মানি অলপ পূজাৰ দৰে কৰে তাৰপিছত অলপ মানে কমে সেনেকুৱা বুলি কৰি আছে স্থানীয় একাংশ লোকৰ সন্দেহ লেতেৰা আৰু প্ৰদূষিত পানী সেৱনৰ বাবেই প্ৰাদুৰ্ভাৱ হৈছে এই মহামাৰীৰ নিউজ লাইভৰ কেমেৰাত বন্দী হোৱা এই দৃশ্য চাওক কি এক লেতেৰা পৰিৱেশত এওঁলোকৰ জীৱন যাপন এই দূষিত পানী তেওঁলোকে সেৱনো কৰে কাপোৰো ধুৱে আৰু বিভিন্ন কামত ব্যৱহাৰো কৰে ইতিমধ্যে বহু মাছো মৰিবলৈ আৰম্ভ হৈছে এই অঞ্চলটোত বেমাৰ নহয় কি হ'ব কওক এই ধোৱা পাখা যিখিনি আছে গোটেই এইখিনি গাঁত কৰি আছে তাৰ পানী দেখা পালে আপোনালোকৰ ঘিণ লাগিব চাগে এই পানী আমাৰ গাঁৱৰ মানুহ কি কৰিছে ধুইছে খাইছে কেতিয়াবা আৰু এই পানী গা পা ধুই আছে বেমাৰ নহয় কি হ'ব কওক পাইপ লাইন গোটেইখিনি ক্লিয়াৰ কৰি থৈ দিছে কিন্তু আজিলৈকে কোনো পানীৰ সুবিধাই নাই যদি এই মহামাৰীৰ শীঘ্ৰেই নিৰাময় নহয় তেনেহ'লে অতি ক্ষিপ্ৰতাৰে সংক্ৰমণ হ'ব এই ভয়ানক অসীম ৰোগ কেমেৰা পাৰ্চন অপূৰ্বৰ সৈতে অভিলাষা বৰা আৰু প্ৰবীণ তাৰু নিউজ